নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু কিবা এটা খাওঁ বুলি ভাবিলোঁ, মানে পকৰি কেইটামান বনাই খাওঁ বুলি ভাবিলোঁ। আৰু কিমানো লোকৰ হাতৰ বনোৱা খাই থাকিম হ'লে, সেইকাৰণে ভাবিলোঁ যে নিজে বনাই খাওঁচোন। সেইকাৰণে মই সৰু সৰু চাইজৰ পিঁয়াজ 3টা কাটি ল'লোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এনেকৈ এতিয়া ভাঙি দিছোঁ হাতেৰে, মোহাৰি পিনি, যাতে এডাল এডাল হৈ যোৱাকৈ ভাঙি দিছোঁ। আৰু তাত অলপ মই নিমখো দি দিছোঁ। আৰু ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই সেয়া অলপ দেৰি থৈ দিম, 5-10 মিনিটমানৰ কাৰণে। আৰু এয়া মই জলকীয়া আৰু আদা অলপ আৰু নৰসিংহ পাত কেইখিলামান আৰু এয়া বেচন লৈ লৈছোঁ। আৰু এয়া 5-10 মিনিটমানৰ পিছত এই নিমখটো ভালদৰে মিক্স হৈ গৈছে পিঁয়াজৰ লগত। আৰু তাত এতিয়া মই নিজৰ ইচ্ছামতে বেচন দি দিম। যিমানটো মানে পিঁয়াজটোৰ জোখত বেচনটো দিব লাগিব। আৰু মই নিজে কেমেৰা কৰাৰ কাৰণে দেখিছেনে বাৰু মোবাইলটো কেনেকৈ লৰি আছে। আৰু এতিয়া এয়া ভালদৰে সানিব লাগিব। মই পিঁয়াজটো আৰু অলপ দি থোৱা হ'লে মোৰ পানীটো আৰু ওলালহেঁতেন, আৰু মই এক্সট্ৰাকৈ পানী নিদিয়া হ'লেও হৈ গ'লহেঁতেন। কিন্তু মই 5 মিনিটমানহে ৰাখিলোঁ নেকি, আৰু অলপ দেৰি ৰাখিব লাগিছিল। এতিয়া ভালদৰে এনেকৈ সানি ল'ম। আৰু এয়া মই ভালদৰে সানি ল'লোঁ। মই অলপ পানী দিছোঁ দেই, বৰ পানী বেছি দিয়া নাই। আৰু এয়া তেল গৰম হ'বৰ বাবে ৰাখি, তেল গৰম হোৱাৰ পিছত এতিয়া আৰু সৰু সৰুকৈ দিহে যাব লাগে। আৰু মই ৰিফাইন তেল ব্যৱহাৰ কৰা নাই, মই আনি থোৱা নাই, মই ঘৰৰে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু মই তাত একো মছলা পাতি মানে ৰেড চিলি কিবা কিবি দিব পাৰে, সেইবোৰ একো দিয়া নাই মই। আৰু এয়া মোৰ পকৰি সিজি আছে, আৰু অলপ সিজিব লাগিব বাৰু, ৰঙা হ'বগৈ লাগিব। আৰু এয়া অৱশেষত মোৰ পকৰি হ'লগৈ। আৰু ৰংটো কিন্তু ধুনীয়া হৈছে ন, মই যদিও একো মছলা ব্যৱহাৰ কৰা নাই, তথাপিতো ৰংটো ধুনীয়াই আহিছে। আৰু এতিয়া মই খাই চাম কেনেকুৱা হৈছে, আপোনালোকক জনাম। আৰু মই এতিয়া খাই চাম দেই। মুখখন নোলালেই হ'ব, যি কি নহওক মুখখন নোলালেও হ'ব। খাই সঁচাকৈ বহুত ভাল লাগিছিলে। মই চাহৰ লগতে খাইছোঁ, আপোনালোকে বেলেগ কিবাৰ লগতো খাব পাৰে। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব। আৰু আজিলৈ আহিলোঁ, বাই বাই।